ও বাপা খেন তোর ঘৰত আছে কটলৰ আঠা যাবি তই নিতে নিত বুজি নাপাওঁ মন চিত দুদিন পাছত লাগবো এটা লেঠা বাপা হৰকান্তয়ে ও বাপা হৰকান্তয়ে হেন তোৰ ঘৰক নাজে বিয়াকা ও বাপা এইখান মোৰ কপাল নহয় এইখান মোৰ চতাল ৰাতিপুৱা ঘৰ সাৰা চটল সাৰা বাচন ধোৱা এই দুটাক বিয়া কৰি মোৰ কি লাভ হ'ল ঐ আকাশী তৰা ঐ বগী তৰা উঠে গোসানীসকল উফ ৰাম এই হাজবেণ্ডটোৰ কাৰণে আৰু শান্তি নাই দেই এই ৰাতিপুৱা ৰাতিপুৱা কিয় চিঞৰি আছে মই ভাবিছিলোঁ মেকআপ কৰি অকণমান কৰিবলৈ ওলাই যাওঁ শান্তিয়ে নাই আৰু এই ডাঙৰ মহাৰাণীজনীকতো হোৱাই নাই ঐ বান্ধৱী উঠিবলৈ হোৱা নাই উঠি কিনে তাক একাপ চাহ দে নৰু মই নৰু সদায় সদায় যে মই চাহ বান্ধিব লাগে তই কি চাহ বান্ধিবা নৰা মহাৰাণী অ' হতচিৰি জেঠি তই মোক জ্বলে খাবা আহিছা এইখন গুৱাহাটী টাউন নহয় এইখন গাঁও হয় গাঁও ইয়াত চেণ্ডেল খুলি কইঠাৰ জাৰ লৈ চতাল হাৰবা লাগব ঐ বান্ধৱী তই গম নাপা মই কাৰ ছোৱালী গম পাইছো তই যে চহৰৰ জমিদাৰৰ জীয়েক ঐ কথা ভালকৈ কবি চহৰৰ জমিদাৰৰ বেটি হৈ এই গাঁৱৰ হাউলাটাৰ লগত কিয় পিছে যাচি বিয়া হৈ আহিছা ঐ বান্ধৱী তোক মই এক চৰ বাপেৰৰ বিয়া দেখাই দিম হা তই মোক আজি এনকে কলি তোৰ আজি মই চুলি চিঙি দিম কি হৈছে তোহাৰ কি হৈছে হেই কি হৈছে তোহাৰ দুটা ডাৰ্লিং এই চাচোন এই ছাগলীজনী কি কৈ আছে চাচোন চা এই মহাৰাণীজনী মোৰ লগত ৰাতিপুৱাৰ পৰা লাগি আছে হেই পৰিৱেশ নষ্ট কৰা কি পৰিৱেশ নষ্ট কৰিলো